আজি বেৰগাঁও জিলা UPPLৰ নিৰ্দেশ অনুযায়ী আৰু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক সন্মান জনাই পেলাই এই বেৰগাঁও জিলাৰ এই 33 নং ননাই চেৰফাং সমষ্টিত আজি পদযাত্ৰা আৰম্ভ হৈছে। আজি চতুৰ্থ দিন। এই চতুৰ্থ দিনত আজি ভটিয়াচাং প্ৰাইমাৰী আৰু গৰিয়াজাৰ প্ৰাইমাৰী, অৰঙাজলি প্ৰাইমাৰী আৰু বামঞ্জলি প্ৰাইমাৰীলৈ আমি পদযাত্ৰা কৰিম। এই পদযাত্ৰাটোতে শান্তি ঐক্য উন্নয়নৰ কথাটো আমি পাতিছোঁ আৰু যোৱা 15টা বছৰত দুৰ্নীতি ভ্ৰষ্টাচাৰী চৰকাৰৰ উৎখাত কৰি পেলাই ৰাজনৈতিক পৰিৱৰ্তন কৰি পেলাই UPPLৰ যে শাসনৰ অধিষ্ঠিত কৰিবৰ কাৰণে আমি UPPL হিচাপে কাম কৰিছোঁ। আজি 33 নং ননাই চেৰফাঙত সন্মানীয় প্ৰাৰ্থী কৃষ্ণগিৰিৰ সমৰ্থনত আৰু তেখেতৰ নেতৃত্বত আজি পদযাত্ৰা আৰম্ভ হৈছে আৰু এই পদযাত্ৰাৰ যোগেদি ৰাইজৰ সমস্যাবিলাক আমি কথা পাতিব বিচাৰিছোঁ আৰু ৰাইজে তেওঁলোকে গাঁৱে ভূঞে তেওঁলোকে পদযাত্ৰা আৰম্ভ কৰিবৰ কাৰণে 33 নং সমষ্টিত সন্মানীয় প্ৰাৰ্থী কৃষ্ণগিৰি ডাঙৰীয়াক আহ্বান জনাইছে, দলীয় নেতাবিলাকক আহ্বান জনাইছে। তাৰ কাৰণে সকলো ৰাইজৰ লগত ওচৰত গৈ পেলাই আমি কথা পাতি পেলাই তেওঁলোকৰ সমস্যাবিলাক বুজিবলৈ যত্ন কৰিছোঁ। বৰ্মা যি আঞ্চলিক অফিচটো তেওঁলোকে দুষ্কৃতিকাৰীয়ে যিটো উদ্ভাণ্ডলি কৰিলে তেওঁলোকক আইনীভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আমি শান্তিপূৰ্ণভাৱে BTR ইলেকশ্যনটো সমাপন কৰিব বিচাৰিছোঁ। এচাম মানুহে অশান্তি কৰি পেলাই ইয়াত ৰাজনৈতিক পৰিৱেশটো বেয়া কৰিব বিচাৰিছে। তাৰ কাৰণে আমি বেৰগাঁও জিলা UPPL হিচাপে গৰিহণা দিছোঁ। চেৰফাংবাসী লগতে BTR-বাসীলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আমি আজি পদযাত্ৰা প্ৰগ্ৰাম আমাৰ চলি আছে। হাজাৰ হাজাৰ ৰাইজে ওলাই আহিছে, আমাক সহযোগ কৰিছে। সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছে। যিহেতুকে যোৱা 15 বছৰ BPF-ৰ কাৰ্যকালত যি ধৰণৰ দুৰ্নীতি হৈছে, যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল সেই ধৰণৰ উন্নয়ন হোৱা নাই। এইবাৰ সকলোৱে আশাবাদী যে UPPL-এ চৰকাৰ বনাই আহি থকা দিনত চৰকাৰ বনাই স্বচ্ছ সমাজ গঢ় দিবলৈ সক্ষম হ'ব বুলি ৰাইজে মনস্থ কৰিছে।